हेलो फ्रेंड्स गुड इवनिंग কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ডেফিনেটলি আপোনালোক ভালে থাকাটো আমি কামনা কৰোঁ এতিয়া গোটেই গুৱাহাটীৰ লগতে অসমতো লকডাউন খুলি দিছে এতিয়া গোটেই দোকান বজাৰ নৰ্মেল হৈ গৈছে আৰু ইয়াতে আমি ধৰক আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যেন আপোনালোকে সদায় সোশ্যাল ডিসটেন্সটো মেইনটেইন কৰি পেলাইহে যেন বজাৰত বা অফিচত যায় তো তেতিয়া ধৰক আমি তেনেকুৱা কৰিলে আমি কোভিড-19 পৰা আমি বাচি থাকিবলৈ পাৰিম আহক এতিয়া আমি মেইন টপিকলৈ যাওঁ একচুয়ালি মোক কমেন্ট কৰিছিলে যে জিও ভাউচাৰৰ ওপৰত ভিডিও বনাব লাগে একচুয়ালি জিও ভাউচাৰ বুলি কোৱাৰ লগে লগে ধৰক কি হয় মাই জিও এপ্লিকেশনৰ পৰা যেতিয়া আমি জিও ৰিচাৰ্জ কৰোঁ তো জিও ৰিচাৰ্জ কৰোঁতে কি হয় আমাৰ কিছুমান ডিসকাউন্ট ভাউচাৰ পোৱা যায় সেই ডিসকাউন্ট ভাউচাৰ বিলাক আমি কেনেকৈ ইউটিলাইজ কৰিব পাৰোঁ তো আজি আমি এই ভিডিওটো তাৰে ওপৰতে আলোচনা কৰিব ওলাইছো হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম দীপাংকৰ আৰু আপোনালোকে চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল আহক আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি সাবস্ক্ৰাইব কৰিব আজি আমি বেসিক্যালি দুটা টপিকৰ ওপৰত আমি আলোচনা কৰিম এটা হ'ল আমাৰ জিও একাউণ্টৰ পৰা জিও ভাউচাৰ বিলাক ৰিমুভ হৈ গৈছে ম্যাক্সিমাম কাস্টমাৰৰ আৰু এটা হ'ল আমি কেনেকৈ আমি জিও ভাউচাৰ ইউজ কৰি পলাই আমি কেনেকৈ ৰিচাৰ্জ কৰিব পাৰোঁ লাইভ প্ৰুফে এটি আজি আমি এই দুটা টপিকৰ ওপৰত আলোচনা কৰিম প্ৰথমতে আমি জিও ভাউচাৰ আমাৰ একাউণ্টৰ পৰা কিহৰ কাৰণে ডিলিট হৈ গৈছে আমি তাৰ ওপৰত প্ৰথমতে অকমান জাস্ট আলোচনা কৰিম এতিয়া প্ৰথমতে চাওক বহুত অলৰেডি কাস্টমাৰৰ কি হৈছে মাই জিও এপ্লিকেশনত যেতিয়া যাই পলাই যদি চেক কৰে মাই ভাউচাৰ যিবিলাক থাকিব তো তাতে মাই ভাউচাৰ বিলাক অটোমেটিক্যালি ৰিমুভ হৈ গৈছে আৰু তাৰ পিছতে কি হৈছে ইউটিউবত আপোনালোকে অলৰেডি বহুত ভিডিও চাগে দেখা পাইছে তাতে অলৰেডি বহুতে কৈছে যে জিও আমাক ফ্ৰড কৰিছে জিও আমাক চিটিং কৰিছে একচুয়ালি চাওক কথাটো তেনেকুৱা নহয় এটা চাওক ইমান ডাঙৰ এটা কোম্পানী যেটো কোম্পানীয়ে 6 মাহ বা 1 বছৰৰ কাৰণে যদি কাস্টমাৰক যদি ফ্ৰী যদি ডাটা বা ফ্ৰী কলিং যদি দিবলৈ পাৰে তেতিয়া হলে জিও কেতিয়াও 50 रुपीसৰ কাৰণে কম্প্ৰমাইজিং নকৰে তো এনেকুৱাকৈ ধৰক ডেফিনেটলি মইও ভাবিছিলো কিন্তু পিছত কি হল একচুয়ালি মোৰ আপোনাৰ মই স্ক্ৰিনত দেখুৱাই দিছো মোৰ একচুয়ালি প্ৰথমতে আছিল আপোনাৰ তিনটা ভাউচাৰ মোৰ একচুয়ালি জিও ভাউচাৰত আছিল এটা হল আপোনাৰ 50 रुपीसৰ ভাউচাৰ এটা আছিল মোৰ 100 रुपीसৰ ভাউচাৰ আৰু এটা আছিল মোৰ আপোনাৰ 150 रुपीसৰ ভাউচাৰ কিন্তু স্ক্ৰিনত দেখুৱাৰ দৰে ধৰক মোৰ কি হৈছে 150 रुपीसৰ যেটো ভাউচাৰ আছিল 150 रुपीसৰ মোৰ যেটো ভাউচাৰ আছিল সেই ভাউচাৰটো অলৰেডি মোৰ কি হৈছে ৰিমুভ হৈ গৈছে যেতিয়া মোৰ ৰিমুভ হৈ গল তেতিয়াও ধৰক মই নৰমালি কথাটো ভাবিছিলো আৰু তাৰে পিছত মই যেতিয়া জিওৰ লগত যেতিয়া মই কথা পাতিলো তো জিওৰ পৰা যেটো মোৰ ৰিপ্লাই আহিছে মই ৰিপ্লাইৰ পিছতে গম পালো যে একচুয়ালি প্ৰত্যেকটো ভাউচাৰৰ এগেইনষ্টত আপোনাৰ এক্সপায়াৰি ডেট আছিল এটা কথাটো এনেকুৱা আছে ধৰক আপোনাৰ লগত এটা ভাউচাৰ আছে যেটো ভাউচাৰ ধৰক আপোনাৰ 12টা বা 13টা আপুনি ধৰক 50 रुपीस বা 100 रुपीसৰ আপুনি ডিসকাউন্ট কুপন পাইছিলে আৰু তাৰ ধৰক ভ্যালিড আপোনাৰ ধৰক 1 বছৰ আছিল যদি আপুনি 1 বছৰৰ ভিতৰত যদি সেই ভাউচাৰ কেটা যদি ইউজ কৰিছিলে তো ওয়েল এন্ড গুড আপুনি ডেফিনেটলি ইয়াৰ বেনিফিট পাইছে আৰু যদি আপুনি সেই ভাউচাৰ কেটা যদি ভ্যালিডিটি যদি শেষ হোৱাৰ আগতে ইউজ কৰিছিলে তো ঠিকে আছে আৰু যদি ভ্যালিডিটি তাৰ গুছি গৈছে তো যোৱাৰ পিছত আপুনি সেই ভাউচাৰ কেটা আপুনি মাই জিও এপ্লিকেশনত দেখা নাপায় তো এইটোৱে একচুয়ালি আপোনালোকৰ মেইন ফান্ডা আছিল যে জিওৰ পৰা মোক ৰিপ্লাই এনেকুৱা কৈ দিলে তাৰ পিছত যেতিয়া মই অলৰেডি মোৰ একাউণ্টত যেতিয়া চেক কৰি চালো তেতিয়া আমি নৰমালি গম পালো যে হয় ইয়াতে কি আছিল আপোনাৰ ভ্যালিডিটি এক্সপায়াৰৰ ডেট এটা দিয়া আছে সেই ভ্যালিডিটি এক্সপায়াৰ ডেটৰ আগত যদি মই ৰিচাৰ্জ কৰো ডেফিনেটলি মই বেনিফিটটো পাম আৰু যদি সেই তাৰে ভ্যালিডিটিৰ পিছত যদি মই যদি চাও তো তেতিয়া অলৰেডি অটোমেটিক্যালি কি হ'ব সেই ভাউচাৰ বিলাক ডিলিট হৈ গৈছে তো তেনেকৈ ধৰক মোৰ 150 এটা মোৰ ভাউচাৰ আছিল ধৰক এৰাউন্ড মোৰ ধৰক 5-6টা মান অলৰেডি ভাউচাৰ অলৰেডি আছিলেই মোৰ যেতিয়া মই চেক কৰি চালো তো 150 ভাউচাৰটো অলৰেডি মোৰ ইয়াৰ পৰা ৰিমুভ হৈ গল মোৰ এতিয়া অনলি 50 আৰু 100 रुपीसৰ হে ভাউচাৰটো আছে একচুয়ালি এইটোৱে হয় তো আপোনালোকে এইটো পেনিক নহব কাৰণ আপোনালোকৰ ভ্যালিডিটি গুছি যোৱা কাৰণে অলৰেডি ভাউচাৰটো আপোনালোকৰ একাউণ্টৰ পৰা অটোমেটিক্যালি ৰিমুভ হৈ গৈছে এতিয়া হক আমি সেই ভাউচাৰ বিলাক আমি কেনেকৈ ইউজ কৰিম আৰু সেই ভাউচাৰটো লৈ পেলাই আমি কেনেকৈ ধৰক এটা একাউণ্ট আমি ৰিচাৰ্জ কৰিম আৰু তাতে আমি কেনেকুৱা বেনিফিট পাম বা কেনেকুৱা ডিসকাউন্ট পাম বা আপোনাৰ দুটা তিনটা যদি ভাউচাৰ অলৰেডি আপোনাৰ একাউণ্টত আছে তো সেই ভাউচাৰ বিলাক আপুনি কেনেকৈ ধৰক ৰিচাৰ্জ কৰিব পাৰিব আমি তাৰ ওপৰতে এতিয়া আমি চাম তো তাৰ কাৰণে মই আপোনালোকক মোবাইল স্ক্ৰিনত লৈ গৈ আছো আৰু মোবাইল স্ক্ৰিনত আমি গোটেইখিনি বস্তু ভালদৰে ডিসকাস কৰো আহক আমি মোবাইল স্ক্ৰিনত যাওঁ এতিয়া হক প্ৰথমতে আমি মোবাইল স্ক্ৰিনত আহি গলো এটা প্ৰথমতে আমি মাই জিও এপ্লিকেশনটো আমি অন কৰিম আৰু মাই জিও এপ্লিকেশনটো অন কৰাৰ লগে লগে চাওক আপোনাৰ এনেকুৱা কৰি এটা ইন্টাৰফেস আহি যাব তো এতিয়া চাওক এই মাই জিও এপ্লিকেশনটো আহাৰ লগে লগে ধৰক মোৰ ভাউচাৰ কি আছে মই যদি চাব লগা হয় তো এইটোৰ কাৰণে আমি কি কৰিব লাগিব গো টু টেলিকম সেকশনত আমি এবাৰ ক্লিক কৰিলো যেতিয়া আমি টেলিকম সেকশনত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে চাওক তলৰ পিনে আপোনাৰ ভাউচাৰছ বুলি এটা অপচনছ আছে তো মই এই ভাউচাৰত যেতিয়া মই ক্লিক কৰিম তো ভাউচাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ এটা ইন্টাৰফেস আহিব ধৰক আপোনাৰ ইয়াতে কুপন ভাউচাৰ কি আছে ইয়াতে আপোনাৰ ডিটেইলছ হ'ব এতিয়া চাওক মোৰ ইয়াতে মাত্ৰ দুটা কুপন ভাউচাৰ আছে এটা হল আপোনাৰ ₹50 रुपीसৰ আছে আৰু ইয়াৰ মোৰ ভাউচাৰ কোৱান্টিটি আছে মোৰ 44 নেক্সটটো আছে মোৰ 100 रुपीसৰ
ভাউচাৰ আছে আৰু এইটোৰ কোৱান্টিটি হ'ল আপোনাৰ 12 কিন্তু চাওক ইয়াতে মোৰ 150 ৰুপিছৰ যিটো মোৰ ভাউচাৰ আছিলে এই ভাউচাৰটো কিন্তু মোৰ ইয়াৰ পৰা ৰিমুভ হৈ গৈছে কিহৰ কাৰণে মোৰ ইয়াৰ ভ্যালিডিটি ফিনিশ হৈ গৈছে তো পিছত মই একচুয়ালি এটো যেতিয়া ইনকুৱাৰি কৰিলো তেতিয়া গম পালো যে ভ্যালিডিটি ফিনিশ হৈ গলে অটোমেটিক্যালি ভাউচাৰটো ইয়াৰ পৰা ৰিমুভ হৈ যায় এতিয়া হল আমি যেতিয়া ৰিচাৰ্জ কৰা টাইমত আমি গম পাম যে ইয়াৰ ভ্যালিডিটি কেনেকুৱা আছে কিমান দিনলৈ এই ভাউচাৰটোৰ ভ্যালিডিটি আছে আপোনালোকক কেনেকৈ চাব আমি ৰিচাৰ্জ কৰা টাইমত গোটেইখিনি বস্তু আমি ক্লিয়াৰ হৈ যাব তো এনেকুৱাকৈ আহাৰ পিছতে আমি ধৰক ইয়াতে আমি ৰিডিম কৰিব পাৰো ৰিডিম কৰিলে মেনুৱেলি একো ৰিচাৰ্জ অপচনলৈ যাব লাগিব তো আমি প্ৰথমতে বেক কৰি ললো বেক কৰি পেলাই চাওক আমি ৰিচাৰ্জ অপচনত আমি এবাৰ ক্লিক কৰিলো যেতিয়া আমি ৰিচাৰ্জ অপচনত ক্লিক কৰিলো ৰিচাৰ্জ অপচনত ক্লিক কৰাৰ লগে লগে ধৰক এনেকুৱা কৰি আপোনাৰ পেক বিলাক শো হৈছে আৰু ইয়াতে বেসিক্যালি মই কি হয় 3GB ৰ পেকটো মই বেসিক্যালি ইউজ কৰো মই 3GB ৰ পেকটোত মই সিলেক্ট কৰিলো 3GB পেকত আপোনাৰ তিনটা আছে চাওক 3GB পেকত 401 আছে 999 আছে আৰু 349 আছে 401 টো বেসিক্যালি মই ইউজ নকৰো কিয়ৰ কাৰণে ডিজনি প্লাস হটষ্টাৰ মই বেসিক্যালি ইউজ নকৰো কাৰণ মোক ইউটিউবৰ কাৰণে বেসিক্যালি মোক ডাটা লাগা হয় তো হেতুৰ কাৰণে মই বেসিক্যালি 349 লম বাট আমি 999 ইউজ কৰিব পাৰো কিন্তু 999 যেতিয়া ইউজ কৰিম কিহৰ কাৰণে মোৰ অলৰেডি ভাউচাৰ বহুত আছে তো 999 যদি মই ইউজ কৰো অকল মই অনলি ওয়ান টাইম মানে 1000 ত মই অনলি এটা ভাউচাৰে ইউজ কৰিব পাৰিম বাট যদি মই 349 যদি ইউজ কৰো তেতিয়া হলে মই 1000 ত আপোনাৰ তিনিটা ভাউচাৰ মই ইউজ কৰিব পাৰিম 349 কৈ মই যদি তিনিবাৰ ৰিচাৰ্জ কৰো তো ডেফিনেটলি মোৰ 300 रुपीस ডিসকাউন্ট হ'ব যদি মই 999 ত যদি কৰো তো অনলি 100 মানে 100 रुपीसে মোৰ একচুয়ালি ডিসকাউন্ট হয় তো হেতুৰ কাৰণে ধৰক মই এতিয়া কি কৰিম 349 ত মই সিলেক্ট কৰি ললো 349 ত সিলেক্ট কৰাৰ লগে লগে ইয়াৰ ভ্যালিডিটি আপোনালোকে দেখিছে 28 ডেছৰ হয় আৰু 84GB পোৱা যায় পাৰ ডে 3GB কৈ পোৱা যায় বাট আপোনালোকে যেনুকাকৈ আপোনালোকৰ এসপাৰ ভাউচাৰ থাকিব বা এসপাৰ আপোনালোকৰ যেটো প্ল্যান আপোনালোকৰ সুইটেবল হয় আপোনালোকে হেতু ৰিচাৰ্জ কৰিব পাৰে তো ইয়াৰে পিছতে মই আপোনাৰ বাই অপচনত ক্লিক কৰিলো বাই অপচনত ক্লিক কৰাৰ লগে লগে ধৰক ইয়াতে মোৰ তেনুকা কৰি এটা ইন্টাৰফেস আহি গল আৰু ওপৰৰ পিনে চাওক লিখা আছে টু এমাউন্ট পেয়েবল 349 মই 349 ৰ মই ৰিচাৰ্জটো লম আৰু টোটেল চাওক ইয়াতে দিয়া আছে এপ্লাই ডিসকাউন্ট ভাউচাৰ মই টোটেল মোৰ ভাউচাৰ কিমান আছে 56 ভাউচাৰ অলৰেডি মোৰ अवेलेबल আছে তো ইয়াতে মই এপ্লাইড এবাৰ ক্লিক কৰিলো এপ্লাইড ক্লিক কৰাৰ লগে লগে চাওক মোৰ এটা ভাউচাৰ আছে ওপৰত 50 रुपीसৰ আৰু আপুনি চাওক তাতে কোৱান্টিটি আছে 44 আৰু এটা আছে মোৰ 100 रुपीसৰ তাৰ কোৱান্টিটি আছে 12 আৰু আপোনালোকে এটা বস্তু চাওক যেটো আপোনালোকৰ ধৰক মোবাইলৰ পৰা যেনেকৈ আপোনাৰ ডিসকাউন্ট ভাউচাৰটো ৰিমুভ হৈ যোৱা বুলি ধৰক আপোনালোকে ক্লেম কৰিছিল তাতে চাওকচোন আপোনাৰ মিডল অপচনত দিয়া আছে এক্সপায়াৰি বুলি এটা অপচন আছে সেই এক্সপায়াৰি অপচনটো চাওক মোৰ যেটো 50 रुपीसৰ ভাউচাৰ আছে তো মোৰ এইটো 1 মাৰ্চলৈ আছে 2023 তো মোটামুটি মোৰ ধৰক 3 বছৰলৈ এই ভাউচাৰটো মই অলৰেডি ইউজ কৰিব পাৰিম কাৰণ মোৰ এটা 2020 চলি আছে 2023 লৈ মই এই ভাউচাৰ কেটা কিমান ভাউচাৰ ইউজ কৰিব পাৰিম 44 ভাউচাৰ আছে 50 रुपीसৰ এতিয়া চাওক নেক্সট টু আহিছে মোৰ 100 रुपीसৰ 100 रुपीसৰ ভাউচাৰটোৰ চাওক ভ্যালিডিটি আছে 31 মাৰ্চ 2021 2021 লৈ মোৰ ইয়াৰ অনলি ভ্যালিড আছে আৰু ইয়াৰ ভাউচাৰ হল চাওক 12টা এতিয়া কথাটো হল চাওক এতিয়া মই যদি এই ভাউচাৰটো যদি ইউজ নকৰো 100 रुपीसৰ 31 মাৰ্চলৈ এই ভাউচাৰটো মোৰ অটোমেটিক্যালি ৰিমুভ হৈ যাব আপোনালোকে ক্লিয়াৰ হৈছে কথাটো যে আপোনালোকৰ যে ভাউচাৰ বিলাক যে ৰিমুভ হৈ গৈছিল কিহৰ কাৰণে এই কাৰণটোৰ কাৰণে ৰিমুভ হৈ গৈছিল আৰু ডেফিনেটলি মোৰো এটা 150 रुपीसৰ ভাউচাৰ এটা এইটোৰ কাৰণে অলৰেডি ৰিমুভ হৈ গৈছে এতিয়া চাওক মোৰ অলৰেডি 50 रुपीसৰ ভাউচাৰটো মোৰ 2023 লৈ যদি ভ্যালিড আছে তো ডেফিনেটলি মই হেতু পিছত ইউজ কৰিম আগে মোৰ ধৰক যেটো কম ভ্যালিড আছে ধৰক মোৰ 2021 মাৰ্চলৈ আছে তো এই ভাউচাৰটো ধৰক মই প্ৰথমতে ইউজ কৰিবলৈ চাম কিয়ৰ কাৰণে মোৰ চাওক ইয়াৰ কোৱান্টিটি 12 আছে কিন্তু 2021 মাৰ্চলৈ অলৰেডি মোৰ 12টা ভাউচাৰ ইউজ নহয় এতিয়া চাওক এই 12টা ভাউচাৰত মই যিমান পাৰো হিমান ভাউচাৰ ইউজ কৰাৰ পিছত বাকি যিকেটা ধৰক 4-5টা ভাউচাৰ যদি মোৰ ৰখি যায় তো ৰখা ভাউচাৰ কেটা মই ইউজ কৰিব নোৱাৰিম আৰু এই অফাৰটো মোৰ কি হ'ব মাই জিও এপ্লিকেশনৰ ভাউচাৰৰ পৰা অটোমেটিক্যালি ৰিমুভ হৈ যাব একচুয়ালি এইটোৱে আছিল আপোনালোকৰ জিও একাউন্টৰ পৰা ৰিমুভ হোৱাৰ মেইন কাৰণ এতিয়া ধৰক প্ৰথমতে মই 100 रुपीसটোৱে বেসিক্যালি লম কিয়ৰ কাৰণে ইয়াৰ ভ্যালিডিটি কম টাইমৰ কাৰণে আছে মই এখানে 100 रुपीसটো লৈ পেলাই মই ইয়াতে এপ্লাই কৰিলো এপ্লাই যেতিয়া মই কৰি দিলো চাওক ওপৰৰ পিনে আপোনালোকৰ লিখা আছে চাওক এমাউন্ট পেয়েবল 100 रुपीस অফ 100 টকা মই ডিসকাউন্ট পালো আৰু ইয়াতে দিয়া আছে 249 रुपीस মানে অলৰেডি মোৰ 349 প্ল্যানটো হৈ গল 249
এতিয়া ধৰক আপুনি পেমেন্ট কৰিব লাগিব এতিয়া পেমেন্ট আপুনি কি হিচাপত কৰিব চাওক মোৰ তলৰ পিনে অলৰেডি পেমেন্টৰ কাৰ্ডৰ ডিটেইলছ দিয়া আছে তো ডেফিনেটলি মই গুগল পে ৰে কৰিম মই গুগল পে টো সিলেক্ট কৰি পেলাই মই পে নাও মাৰিলো আপোনালোকে ধৰক যেনেকৈ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড অনলাইন বেংকিং আপোনালোকে যেনেকুৱাকৈ কৰে তেনেকুৱা কৰি ধৰক আপোনালোকে পেমেন্ট কৰিব পাৰে এটা ধৰক মই প্ৰথমতে ৰিচাৰ্জটো কৰি লওঁ ডিউ টু সিকিউৰিটি ৰিজনৰ কাৰণে মই ভিডিওটো অকমান পোষ্ট কৰি ৰাখিম ৰিচাৰ্জটো কৰি উঠি পেলাই মই এগেইন আহি পেলাই আপোনালোকক এই ভিডিওটো দেখুৱাই আছো মোৰ অলৰেডি ৰিচাৰ্জটো হৈ গ'ল এতিয়া আমি মাই জিঅ' এপ্লিকেশ্যনটো অন কৰিলোঁ তো অন কৰাৰ পিছত গো টু টেলিকম সেকশনত গ'লো টেলিকম সেকশনত যোৱাৰ লগে লগে চাওক ইয়াতে অলৰেডি মোৰ 349 অলৰেডি মোৰ এটা কাৰেন্ট প্লেন অলৰেডি ইউজ হৈ আছে আৰু ইয়াৰ আপোনাৰ এক্সপায়াৰি ডেট হ'ল 5 আগষ্ট তো ইয়াতে প্ৰথমতে আমি কাৰেন্ট প্লেনত যেতিয়া যাওঁ তো কাৰেন্ট প্লেনত যোৱাৰ লগে লগে ধৰক ইয়াতে আপোনাৰ এখন ইন্টাৰফেস আহিব ধৰক মই ইয়াতে আগৰ এটা এমআৰপি 11 रुपीस এটা ৰিচাৰ্জ হৈ আছিল তাৰ আগত ধৰক আপোনাৰ 101 এটা ৰিচাৰ্জ হৈ আছিল আৰু ইয়াতে 12 GB পাইছিলো আৰু মোৰ এইটো হ'ল আপোনাৰ প্ৰাইমাৰী প্লেন 349 আৰু ইয়াৰ এক্সপায়াৰি হ'ব 5 আগষ্ট আৰু এতিয়া মই যেটো ৰিচাৰ্জ কৰিলো চাও ইয়াতে অলৰেডি এইটো আহি গ'ল 349 প্লেনে আহি গ'ল আৰু ইয়াতে অলৰেডি বেনিফিট খিনি শো কৰিছে বাট এইটো মোৰ এতিয়ালৈ এক্টিভ হোৱা নাই কিহৰ কাৰণে আগৰ প্লেনটো অলৰেডি মোৰ 5 আগষ্টলৈ ইয়াৰ ভ্যালিড আছে যদি মই এতিয়া এক্টিভ কৰি দিও তেতিয়া হলে মোৰ এই প্লেনটো আজিৰ পৰাই মোৰ এক্টিভ হৈ যাব তো এইটোৰ কাৰণে মই এতিয়া এইটো এক্টিভ কৰি নিদু কাৰণ আগৰটো অলৰেডি 5 আগষ্টলৈ আছে 5 আগষ্টত অটোমেটিক্যালি মোৰ এই প্লেনটো এক্টিভ হৈ যাব তো আলটিমেটলি আমি গম পালো যে ইয়াতে আমাৰ অলৰেডি 349 প্লেনটো আমাৰ ৰিচাৰ্জ হৈ গ'ল আৰু 349 প্লেনটো আমি ডিসকাউন্ট দি পেলাই আমি 249 ত ৰিচাৰ্জ কৰি ললো এতিয়া হক আমি ইয়াৰ ভাউচাৰটো চাও ইয়াত ভাউচাৰ আমাৰ এতিয়া কিমানটা জমা হৈ আছে তো এগেইন আমি ভাউচাৰত গলো তো ভাউচাৰত যোৱাৰ পিছতে ইয়াতে আমাৰ ভাউচাৰৰ প্লেনখন শো হ'ল চাওক 50 रुपीसৰ 44 ভাউচাৰে আছে আৰু 100 रुपीसৰ আপোনাৰ 12 ভাউচাৰ আছিল এটা ভাউচাৰ মই অলৰেডি ৰিডিম কৰাৰ কাৰণে এতিয়া আপোনাৰ ভাউচাৰ দেখুৱাই আছে 11টা তো এনেকৈ ধৰক আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ যদি অলৰেডি মাই জিঅ' এপ্লিকেশনত যদি ভাউচাৰস আছে তো এনেকৈ আপোনালোকে ইউটিলাইজ কৰিব পাৰিব আৰু আপোনালোকৰ আগৰ যিবিলাক কনফিউজন আছিল যেনেকুৱা ধৰক ভাউচাৰ ডিলিট হৈ গৈছে তো ভাউচাৰ একচুয়ালি অটোমেটিক্যালি ডিলিট হৈ নাযায় তো তাৰ এক্সপায়াৰি ডেটটো ফিনিশ হোৱাৰ কাৰণে ভাউচাৰটো ডিলিট হৈ গৈছে তো আশা কৰো আপোনালোকৰ যিবিলাক কনফিউজন আছিল তো মাই জিঅ' এপ্লিকেশন বা ভাউচাৰ বা অটোমেটিক্যালি ডিলিট ভাউচাৰ লৈ পলাই তো গুটেবিলাক কনফিউজন থাকে আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে তো আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ